নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা যি ৩২,০০০ পোষ্ট আহি আছে সেই পোষ্টৰ বাবে কিছু লাগতিয়াল জেনেৰেল নলেজৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব ধন্যবাদ বন্ধুসকল ১ নম্বৰ প্ৰশ্ন যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ হৈছে ক পতঞ্জলি ২ নম্বৰ দক্ষিণ ভাৰতৰ পৰা উত্তৰ ভাৰতলৈ ভক্তি আন্দোলন কোনে আৰম্ভ কৰিছিল উত্তৰ হৈছে খ ৰামানন্দ বন্ধুসকল ৰামানন্দই প্ৰথমতে আৰম্ভ কৰিছিল তাৰপাছত ৩ নম্বৰ ভাৰতৰ আটাইতকৈ পুৰণি বাদ্যযন্ত্ৰ কোনটো উত্তৰ হৈছে গ বীণা বীণা ভাৰতৰ আটাইতকৈ পুৰণি বাদ্যযন্ত্ৰ ৪ নম্বৰ কোনবিধ খেলৰ লগত অস্কাৰ বঁটা জড়িত উত্তৰ হৈছে ক চিনেমা বন্ধুসকল ভাৰতৰ ভানু আথায়ে প্ৰথম এই বঁটা ল'বলৈ সক্ষম হৈছিল তাৰপাছত ৫ নম্বৰ কোনজন ভাৰতীয় খেলুৱৈক মৰমেৰে ফ্লাইং এঞ্জেল বুলি কোৱা হয় উত্তৰ হৈছে ক পিটি উষা তাৰপাছত ৬ নম্বৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয় উত্তৰ হৈছে খ ২৫ জানুৱাৰী ৭ নম্বৰ মেগছেছে বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন উত্তৰ হৈছে ক বিনোবা ভাৱে তাৰপাছত ৮ নম্বৰ ৰেল ডবা নিৰ্মাণৰ বাবে কোনটো ঠাই বিখ্যাত উত্তৰ হৈছে খ কপুৰথালা আৰু এই ঠাই পাঞ্জাৱত অৱস্থিত তাৰপাছত ৯ নম্বৰ তলৰ কোনটো গ্ৰহৰ আকাৰ পৃথিৱীতকৈ সৰু উত্তৰ হৈছে খ শুক্ৰ গ্ৰহৰ আকাৰ তাৰপাছত ১০ নম্বৰ কৰাচী কোনখন নদীৰ পাৰত অৱস্থিত উত্তৰ হৈছে ক সিন্ধু নদী আৰু বন্ধুসকল কৰাচী হৈছে এখন পাকিস্তানৰ চহৰ তাৰপাছত ১১ নম্বৰ ঔৰংজেবে কোনজন শিখ গুৰুক বধ কৰিছিল উত্তৰ হৈছে খ তেগ বাহাদুৰ গুৰুক তাৰপাছত ১২ নম্বৰ মেৰডেকা কাপ কোনটো খেলৰ লগত জড়িত উত্তৰ হৈছে খ ফুটবল খেলৰ লগত তাৰপাছত ১৩ নম্বৰ তলৰ কোনটো ঠাইক ভাৰতীয় ফুটবলৰ মক্কা বুলি জনা যায় উত্তৰ হৈছে খ কলকাতাক তাৰপাছত ১৪ নম্বৰ তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘৰ ভাষা নহয় উত্তৰ হৈছে গ পৰ্তুগীজ ভাষা আৰু বন্ধুসকল ৰাষ্ট্ৰসংঘত ৬টা চৰকাৰী ভাষা আছে সেইকেইটা হ'ল আৰবী চাইনিজ ইংলিছ ফ্ৰান্স ৰাছিয়ান আৰু স্পেনিছ বন্ধুসকল ১৫ নম্বৰ মানুহৰ অধিকাৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন উত্তৰ হৈছে ক থমাছ পেইন আৰু তেওঁ এজন ইংলেণ্ডৰ লেখক আছিল তাৰপিছত ১৬ নম্বৰ তলৰ কোনখন দেশ অপেকৰ সদস্য নহয় উত্তৰ হৈছে খ ইণ্ডোনেছিয়া অপেকৰ মুঠ সদস্য হৈছে বন্ধুসকল ১৪খন ৰাষ্ট্ৰ তাৰপিছত ১৭ নম্বৰ দিল্লীৰ পদুম মন্দিৰ কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল উত্তৰ হৈছে ক ফাৰিবৰ্ছ চাহাবৰ দ্বাৰা তাৰপিছত ১৮ নম্বৰ বুমচু ভাৰতীয় কোনখন ৰাজ্যত পালন কৰা এক অন্যান্য সাংস্কৃতিক উৎসৱ উত্তৰ হৈছে খ ছিকিম ৰাজ্যত তাৰপিছত ১৯ নম্বৰ মাইকাল পাহাৰৰ অমৰকান্তক মালভূমি তলৰ কোনখন নদীৰ উৎপত্তি উত্তৰ হৈছে খ নৰ্মদা নদীৰ আৰু বন্ধুসকল অমৰকান্তক হৈছে মধ্যপ্ৰদেশৰ চাহদাল জিলাত অৱস্থিত তাৰপাছত ২০ নম্বৰ তলৰ কোনটো পাহাৰীয়া ষ্টেচনক দক্ষিণ ভাৰতৰ কাশ্মীৰ বুলি কোৱা হয় উত্তৰ হৈছে খ মুন্নাৰ আৰু এই ষ্টেচনটো বন্ধুসকল কেৰেলাত অৱস্থিত ধন্যবাদ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ ধন্যবাদ